নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি ৰঙালী বিহুক চিন্তি বলক আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি যিহেতু ৰঙালী বিহু, গতিকে ৰ'ব সেয়া দেখিছে, বিহু বাজিয়ে গ'ল, বিহুগীত লাগিয়ে গ'ল। গতিকে আৰু পলম নকৰোঁ, সোনকালে গৈ গৰুকেইটা গা ধুৱাই লৈ গৈ ব'লক। বন্ধুসকল ৰ'ব, গৰু গা ধুৱাব যোৱাৰ আগে আপোনালোকক এটা কথা ক'লোঁ। মানে আপোনালোক সকলোৱে প্ৰতি বছৰে ৰঙালী বিহু উদযাপন কৰে আৰু আমিও কৰোঁ। তাৰ লগে লগে মানে মই সৰুৰ পৰা এটা নৃত্য দেখি আহিছোঁ। মানে আমাৰ গাঁৱত যিসকল জনজাতীয় লোকে বাস কৰে, তো তেওঁলোকে বহাগ বিহুৰ দিনা এটা তেওঁলোকৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে। তো সেই নৃত্যটো মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। মানে খন্তেক সময়ৰ পিছত ইয়াত নৃত্য প্ৰদৰ্শন কৰিবহি তেখেতলোকে, কিবা পূজা পাতলো কৰিবহি আৰু আপোনালোকক দেখুৱাই থাকিম। নৃত্যটোৰ নাম মই বৰ ভালকৈ নাজানো, কিন্তু তথাপিও আপোনালোকক দেখুৱাই থাকিম। চাব আপোনালোকে। আমি মানে সৰুৰ পৰা দেখি আহিছোঁ ৰঙালী বিহু যিদিনা মানে ৰঙালী বিহু হয়, সেইদিনাখনে তেওঁলোকে বিহুটো পালন কৰেই, গৰু গা ধুৱায় আৰু গৰু গা ধুৱাই কৰি লৈ তেওঁলোকে এই নৃত্যটো প্ৰদৰ্শন কৰে। তো আজি আপোনালোকক দেখুৱাম মানে কেনেধৰণে নৃত্যটো প্ৰদৰ্শন কৰে আৰু আপোনালোকে চাই থাকিব সুন্দৰকৈ। বন্ধুসকল, এয়া দেখিছে, দেউতাই পুৱাতে উঠি লাও বেঙেনা কাটি থৈছে গৰু গা ধুৱাবলৈ বুলি। আৰু এয়া মাখিলতী আমাৰ ঘৰৰে হয় আৰু এয়া গৰুৰ বাবে নতুন পঘা। আৰু বন্ধুসকল, গৰুক গা ধোৱাৰ আগে আগে মাহ হালধি সানা যায় আৰু সেইকাৰণে ইয়াৰ দেউতাই মাহ হালধি সানি আছে আৰু ময়ো অলপ সানি দিওঁ বাৰু। তো বন্ধুসকল, এতিয়া বলক ৰঙালী বিহুকে চিন্তি গৰু গা ধুৱাবলৈ যাওঁ। বন্ধুসকল, এতিয়া মানে আমি গৰু গা ধুৱাই আছোঁ। বন্ধুসকল, এয়া আমি মানে পুৰা গৰু গা ধুৱাইছোঁ। এইফালে চাওক, এইফালে লাভ নামা। বন্ধুসকল, গৰু গা ধুৱাই হৈ গ'ল আৰু ময়ো গা ধুই ল'লোঁ। আৰু এতিয়া বলক নৈ পাৰলৈ, অথনি যে কৈছিলোঁ নৃত্যটো, সেইটো চাবলৈ বলক আপোনালোকক দেখুৱাই আছোঁ।